আজি বহুত দিনৰ মূৰত খানা লৈ আহিছো এইফালে আছে চিকেন কাৰী মই বনাইছো মটৰ দি কেঁচা মটৰ আৰু এইফালে আছে বাটাৰ চিকেন ভাৰনাইৰ ফ্ৰেন্ড যে নিবিৰৰ মাকে দিছে এইফালে আছে ডাংবডি আলু ভাজি তাই দি পঠিয়াইছে বান্ধৱী আছে আৰু এইফালেও সবজি দি পঠিয়াইছে আৰু এয়া হৈছে জলফাই আচাৰ গতিকে আজি খানা ষ্টাৰ্ট কৰো খাওঁ দে আমি খোৱা মাছ আৰু এয়া দেখিছে এয়া মাছৰ জোল আৰু মাছ ধুনিয়া বনাইছে তৰালিয়ে গতিকে আজি আমাৰ মাংসখিনি খাবই কাইলেহে খাম নেকি এইখিনি হয় দে খোৱা কাইলে কোনমান লৈ যোৱা মই এইখনতে দি দিওঁ দেই এয়া যে তোমাৰ ফ্ৰেণ্ড নিবিৰৰ মম্মীয়ে বনাইছে এইটোও খাবা এইটো খাই ভাল লাগে ন এয়া চিকেন আলু অকণমান দিওঁ নি নালাগে বোলে এয়া মই বনোৱা চিকেন এনেকৈ দেখাই দিছোঁ আপোনালোকক এইখিনি আজি ধেৰ ষ্টাৰ্ট কৰোঁ দেই মাছখিনি দেখি মই ৰ'ব পৰা নাই এইখিনি মাছৰ জোল আইও সৰিয়হ দি বনাইছে মনো মাছ অকণমান দিছোঁ দেই তুমি খালি চিকেনটো লৈছা নহয় এইটোও খাই দিয়া লাহে লাহে খোৱা অকণকৈ খাওঁ দেই এনেকুৱা হৈছে মাছখিনি ইমান টেষ্টি বনাইছে ন বেচেৰীজনী মোৰ কাৰণে লৈ আহিছে মাছ মাংস আলু ভাজি চব লৈ আহিছে মোৰ কাৰণে কেনেকুৱা লাগিছে মজা আজি ভাৰনাইৰ দাঁতটো সৰিলে ওচৰলৈ কৰি দিবা যি ভাৰনাইৰ দাঁত এটা সৰিলে তোমাৰ দাঁতটো বিষাইছিলে নি বিষাইছিলে নি নাই খোৱা মাছ কাঁইট আছে দেই একদম লাহে লাহে খাবা তৰালি থেংক ইউ ধুনীয়া খানাখিনিৰ কাৰণে মাছৰ জোলকণ মজা হৈছে কেনেকুৱা লাগিছে বাবা আজি টিফিন তুমি আধা খালা যে কেলে জ্বলা লাগিছে নেকি তুমি আচাৰ খাই দিলা আকৌ এটা কাম কৰা অকণমান দাইল ঢালি দিওঁ আচাৰখিনি জ্বলা হৈছে বিজলকীয়া দিছিলোঁ নহয় মা দেই তেনেকৈ পটককৈ লৈ লৈছা তুমি সেইকাৰণে পৰিলে আকৌ এইখিনি খাই চাওঁচোন মাংসখিনি ভাত নিদিবা আলু তোমাকো দিম আলু এইটো বাটাৰ চিকেন চাগে ন আমার চিকেন খাইব আমাৰ চিকেন ৰাতিপুৱালেহে ভালো এইটো ৰাজমা হয় খাই দিয়া কাইলৈ নিবিৰক কবা
নিবিৰ তোমাৰ মামীয়ে টেষ্টি খানা বনাইছিলে দেই বেলেগ মজা হৈছে দেই ভাতকেইটা আমাৰ ভাৰণেও আগতকে ডাঙৰ হৈছে নে বাৰু হয়নে ভাৰণেও ওখ হৈছে খালি চৰ্দি লাগি আছে পুৰা এয়া বাদাম দিয়া চব্জি মিক্স মিক্স বৰ ধুনীয়া বনাইছে দেই দিয়া খোৱা ভাল লাগিছে নে মাছৰ কাঁইট আছে দেই ভানাই চৰ্দি লাগিছে তাক কৈছো মোৰো লাগিছে সৰিয়হ দিয়া মাছ মজা লাগিছে আলু খাবা পানী নাই পাপাই দিছে মাছৰ কাঁইট আছে মোৰ বোলো এইটো মাছ হয় কাঁইট আছে অ' নহয় মাংস মাংস খোৱা এতিয়া বাজিছে 6:40 আৰু ভাত খালোৱে মাছৰ জোলকণ খাই দিওঁ পিছত তৰালিক এয়া যে টিফিনত দি পঠিয়াইছে খালি টিফিন ঘূৰাই নিদিওঁ খালি দেই মই কিবা এটা বনাই দি পঠিয়াম যোৱাবাৰ বৰ ধুনীয়া খাৰ দিয়া দাইল পঠিয়াইছিলে আৰু মই লৰালৈকে যিহেতু আপোনালোকে জানে গাহৰি মাংস খাই ভাল পাওঁ তাইলৈ টিফিনটোত গাহৰি মাংস অকণমান বনাই দি পঠিয়াইছিলোঁ আমাৰ নিবিৰ আৰু ভাৰ্ণাইও একেলগে বহে টাটা কৈ দিয়া ভাৰ্ণাইও খালে পাপাই দিছে যোৱা সি খালে মোৰ পেট ভৰি যাব খাই মজা লাগিলে ঘৰত বনোৱা মাংস খাবলৈ থাকি গ'ল আজি আৰু আমঠু খাই খুব ভাল পাওঁ আমঠু লিভাৰ খুব ভাল লাগে খাই